নমস্কাৰ বন্ধুসকল, জ্যোতিৰাজ কাশ্যপ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মই গৈ আছোঁ আজি বাইহাটা চাৰিআলিত। আৰু বাইহাটা চাৰিআলিত কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ সম্পূৰ্ণ ভিডিঅ'টোত। আৰু দেখা পাব বৰষুণ দি আছে, বৰষুণৰ কাৰণে অকণমান দেৰিকৈ যাম। আৰু জোনাক প্ৰডাকশ্যনৰ সহযোগত এখন ধুনীয়া স্কুল প্ৰতিষ্ঠিত কৰা হ'ব আজি। আৰু আজি সেই স্কুলখনৰ শুভাৰম্ভণি, গতিকে চাই থাকিব ভিডিঅ'টো, কি কি দিব পাৰোঁ আপোনালোকক। মই আহি ৰূপহঁতৰ ঘৰ পালোঁ আৰু বহিছোঁ। ৰূপে ফোন কৰিলে, ৰূপেও যাব বোলে মোৰ লগত। এতিয়া ব'লক দুয়োটা যাম আৰু দেখুৱাম কি কি হয়, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই বৰ্তমান আহি পালোঁ বাইহাটা চাৰিআলি, উজ্জীৱনৰ কাষতে, উজ্জীৱন বেংকৰ কাষতে। আৰু আমাৰ এখন নতুন স্কুল হোৱাৰ কথা আছিলে। আৰু আজি এখন ভৱেশ ডেকাদেৱ, বিশিষ্ট নাট্যকাৰ, বিশিষ্ট সমাজসেৱক, বাইহাটা চাৰিআলি অঞ্চলৰ এটি চিনাকি নাম, এখন চিনাকি মুখ। ভৱেশ ডেকাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব দীপক দাসে। জোনাক প্ৰডাকশ্যনৰ সদস্য দীপক দাসে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। এইবাৰ আমি আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ নিপন ঠিক। আমি মঞ্চলৈ আহ্বান জনাইছোঁ। আমি বহুত শিকিছোঁ আৰু শিকিব লগা আছে। আমাক বহুত উৎসাহ দিয়ে বিভিন্ন সময়ত। আমি ধন্যবাদ। কিছু পলৰ বাবে হেৰাই গৈছিলোঁ এখন অচিনাকি ঠাইত। এনে লাগিছিল তাজমহলতকৈ যেন কিবা ধুনীয়া তোমাৰ বাবে সাজি পেলাম। আৰু তোমাৰ মনত আছে এদিন তুমি মই লিখা জোনাকৰ কবিতা এটি পঢ়ি কৈছিলা যে তুমিও